স্বাগতম জানাইছো পাব্লিকাৰ ইউটিউব চেনেলটিলৈ। গভৰ্ণমেণ্টৰ যে 2 লাখ টকাৰ স্কিমটো ওলাইছিল আৰু ফাইনেলি আজি অফিচিয়েলি নটিচ ওলাই গ'ল আৰু ইয়াৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন হ'ব। গতিকে ইয়াত কোনসকলে পাব এই বিষয়ে মানে বহুতে জানিব খুজি আছে। মই এই বিষয়ে কম কোনসকলে পাব। প্ৰথমে হ'ব লাগিব মেট্ৰিক পাছ হ'ব লাগিব আৰু বয়সটা কিন্তু ধৰি দিছে 28ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। SC STৰ কাৰণে 3 বছৰ মান থাকিব নেকি এজ ৰিলেক্স, সেইসকলেহে পাব। মেট্ৰিক পাছ হ'ব লাগিব, বয়সটো 28ৰ ওপৰত হ'ব লাগিব প্ৰথম। তাৰপিছত লাগিব কোনো গভৰ্ণমেণ্ট মানে কোনো ধৰণৰ লোনৰ মানে হিষ্টৰী থাকিব নালাগিব। যদি লোন চোন থাকে তেতিয়া নাপাব কিন্তু দেই, লোন থাকিব নালাগিব, সেইসকলে পাব। আৰু কি হ'ব লাগিব, বেংকত বিজনেছ একাউণ্ট থাকিব লাগিব, মানে কাৰেণ্ট একাউণ্ট হওক বা বিজনেছ একাউণ্ট আৰু থাকিব লাগিব বেংকত, তেতিয়াহে পাব। তাকো ডিচেম্বৰৰ আগত খোলা। বহুত কেটেগৰী বনি দিছে দেই, সেইটো হ'ব লাগিব। তাৰপিছত BPL হোল্ডাৰ হ'ব লাগিব, BPL কাৰ্ড থাকিব লাগিব, তেতিয়াহে পাব এই স্কিমটো। তাৰপিছত আৰু কিছুমান আছে নিয়ম, মই চবখিনি মানে জানি বুজি ষ্টাডি কৰি ৰেজিষ্ট্ৰেশ্যন লিংক খোলা দিয়াৰ পিছত চবখিনি যেতিয়া মই বুজি পাম বা এপ্লাই কৰি দিম, তেতিয়া ভালকৈ ভিডিঅ' বনাই পুৰা হিষ্টৰী ক'ম, কেনেকৈ এপ্লাই কৰিব আৰু কিবা মানে সুবিধা যিবিলাকৰ নাই, কিবা কেনেকৈ মানে এপ্লাই কৰিব পাৰে নেকি, সেইবিলাক চবখিনি মই ধুনীয়া ডিটেইলছত ক'ম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।